হোম ষ্টাইল চাওমিন ৰেচিপি, ঘৰত বনোৱা চাওমিন ৰেচিপি। মই হালকা দুখীয়া, মোৰ লগত ৰুমৰ পানী 2 বাল্টি কুঁৱাৰ পৰা পানী 2 বাল্টি উঠাই দিয়াৰ কাৰণে মোক চাওমিন অলপ দিলে। সেই চাওমিনটো আনি মই বনাবলৈ চেষ্টা কৰি আছোঁ, মানে বইল কৰি আছোঁ চাওমিনটো। এতিয়া আমাৰ খাদ্যৰাম ডাঙৰীয়া পিঁয়াজ বকলি আছে। এতিয়া চাওমিন বইল হৈ গ'ল, এতিয়া চাওমিনটো উঠাই আছোঁ। এতিয়া ইয়াত আছে কটা পিঁয়াজ, কটা নহৰু, কটা আদা, কটা জলকীয়া, কটা আদা আৰু নেমু আৰু টমেটো চুচ আৰু জেলি আৰু নিমখ আৰু ভিনেগাৰ, এইকেইটা ৰেডি আছে। মোক এজনে ব্ৰেড খাবলৈ মাতিছিল, কিন্তু মই ব্ৰেডটো খাওঁতে মোক এনেকৈ টমেটো চুচ দিছিল আৰু জেলি দিছিল। মই পকেটৰ পৰা চুৰি কৰি পকেটত লৈ আহিছোঁ, সেইটোৱে আজি মই ইয়াতে ইউজ কৰি আছোঁ। মই হালকা দুখীয়া কাৰণে মই লগৰ ৰুমৰ পৰা কণী দুটাও খুজি আনিছোঁ, মই চাওমিন খাম বুলি। কিন্তু মই হালকা দুখীয়া, মোৰ এনেকুৱা বস্তু নাই। ইয়াতে কেৰাহী বহাই দিলোঁ, তেল দি দিলোঁ, অলপ পিঁয়াজ দি দিলোঁ, মছলাখিনি দি আছোঁ। এতিয়া এই পিঁয়াজটো মই লগৰ ঘৰৰ পৰা খুজি আনা, এইগিলা মছলা পাতি লগৰ ঘৰৰ পৰা খুজি আনা। লকডাউন চলি আছে, মোৰ নাই এখন, মানে হালকা দুখীয়া মানুহ না। এতিয়া জলকীয়া দি দিলোঁ, পিঁয়াজ জলকীয়া দি দিলোঁ, বইল হৈ আছে। এতিয়া তেল দি জলকীয়া পিঁয়াজ দি অলপ লৰাই চৰাই দি আছোঁ, ভাজি দি আছোঁ। তাৰমানে বস্তু এই লকডাউনৰ কাৰণে ইমানে অসুবিধা হৈছোঁ, মানে নিমখ ভাত খাবলৈও মানে পইচা নাই, মানে চব ধাৰ পাল্টা কৰি চলি আছোঁ। সেইকাৰণে ইঘৰৰ পৰা সিঘৰৰ পৰা খুজি খুজি খাওঁ। খুজি খোৱাত লাভ নাই, চুৰ নকৰিলেই হ'ল, খুজিহে খাওঁ। চুৰ কৰা নাই না, খুজি খাই মই বনাই আছোঁ, কিবা এটা খাই আছোঁ, জীৱন বচাই আছোঁ না কি। এতিয়া এইটো মিক্সাৰত কণী 4টামান ঢালি দিছোঁ। এটা কণী 4টা ঢালি দি এইটো মিক্স কৰিম। ধুনীয়াকৈ কেৰাহীত মিক্স কৰি আছোঁ, কৰচ দি কণী 4টা ঢালি দিছোঁ, মিক্স কৰি আছোঁ। হৈ গ'ল মিক্স মোটামুটি। গতিকে ধুনীয়াকৈ কণীকেইটা মিক্স কৰি এতিয়া চাওমিন বইল চাওমিনবিলাক ঢালি দিম। এতিয়া বইল চাওমিনবিলাক ঢালি দি আছোঁ। ধুনীয়াকৈ বইল চাওমিনবিলাক ঢালি দিলোঁ। এই মিক্স কণী আৰু জলকীয়া পিঁয়াজৰ মিক্সাৰত ঢালি দিছোঁ। এতিয়া সেই মিক্সাৰখিনি চাওমিনখিনি মছলাখিনি অলপ লাৰি চাৰি দি আছোঁ, কম জুইত, বেছি যদি পৰি যাব, কম জুইত লাৰি আছোঁ। তাৰপিছত আৰু মছলা বাকী দৰকাৰ আছে, এতিয়া দেখাই আছোঁ। ঘৰত আমাৰ ইমান ফেচিলিটি নাই, বা ঘৰত ইমান মছলা পাতি নাই ৰেষ্টুৰেণ্টৰ নিচিনা। ঘৰত আমাৰ শ্বৰ্টকাট হোম ৰেডিমেড ইমান নাই, আমি হোম ৰেডিমেড। এতিয়া দি আছোঁ টমেটো চুচ দি এতিয়া অলপ লাৰি আছে। লগ এটাই পেলাই দিয়া চয়া চচটো মোক দি দিলে, মই লৈ আহিছোঁ খুজি, যে পেলাব নালাগে, মই এইটো ইউজ কৰিম। সেই চয়া চচটো আনি মই এতিয়া দি দিলোঁ মোৰ চাওমিনত। এতিয়া চয়া চচ দি অলপ চাওমিনটো লৰাই দিওঁ ভালকৈ। এতিয়া সকলো মছলা চছলা দি মানে চাওমিনটো অলৰেডি অৱস্থা। আমাৰ ঘৰুৱা চাওমিন, ৰেষ্টুৰেণ্টৰ চাওমিন নহয়, আমি ঘৰত বনোৱা চাওমিন। এইটো কোনো মছলা পাতি ইমান নাই, মানে ঘৰত বনোৱা চাওমিন অলৰেডি অৱস্থা। অলপ নিমখ দি দিলোঁ, বাছ অলপ লাৰি চাৰি দিলোঁ, মানে ৰেডি হৈ গ'ল টু ইউজ। মানে আমি খাব পৰা হৈ গ'ল মোটামুটি। অলপ পিছত খাব পাৰিম। এতিয়া লাৰি দি আছোঁ। এতিয়া অলপ কালাৰ হওক বুলি কাশ্মীৰী চিলি পাউডাৰ ছটিয়াই দি আছোঁ, মানে জাষ্ট কালাৰ হোৱাৰ কাৰণে খাই ভাল লাগিব।
অলৰেডি আমাৰ গাঁৱলীয়া ঘৰৰ চাওমিন হৈ গেল। ফাইনেলি এইটো আমাৰ ঘৰুৱা চাওমিন, মানে ঘৰত বনোৱা চাওমিন। এটা আমাৰ খাদ্যৰাম ডাঙৰীয়া বহি আছে, উপস্থিত আছে। সেয়া উদ্বোধনী কৰিব আমাৰ ৰেচিপিটো, কি হৈছে কি হোৱা নাই দেখা ষ্টাৰ্ট কৰিব। মানে খাদ্যৰাম ডাঙৰীয়াই মজাকে বহিছে, সি উপস্থিত আছে। দেখা যাক কি হয় পিছত। বাকী আমাৰ খাদ্যৰাম ডাঙৰীয়াই আমাৰ খাদ্যৰ ওচৰত হৈ খাদ্য উপস্থাপনা কৰি আছে, মানে খাদ্য খাই আছে তাৰ মতে মতে। ইতিমধ্যে খাদ্যটো কাঢ়ি লাইক মাৰিলে দেখোন, বা তাৰমানে খাদ্যটো টেষ্টি হৈছে। লাইক মাৰিলে, মজাকে খাই আছে, টাটা দিলে, বাইবা দিলে। যিয়ে নহওক অভাৱে আৱিষ্কাৰৰ মূল, তথাপি আৰু অভাৱ হ'লেও ইয়াৰ পৰা তাৰ পৰা ধাৰ দেনা কৰি যিয়ে নহওক মিলা মিছা কৰি মানে ধাৰ দেনা কৰি আনি যোগাৰ কৰিছোঁ আৰু খাদ্যৰাম ডাঙৰীয়াক নিমন্ত্ৰণ কৰিছোঁ। আৰু খাদ্যৰাম ডাঙৰীয়াই ইতিমধ্যে উপভোগ কৰি আছে তাৰ খাদ্য। কেনেকৈ খাই আছে, 2টা চামুচ লৈ খাই আছে সি। মজাকে খাই আছে খাদ্যৰাম ডাঙৰীয়াই। যিয়ে নহওক টেষ্টি হৈছে, মজা। এই খাদ্যৰাম ডাঙৰীয়াৰ কাৰণে ইমান কষ্ট কৰোঁ, তোৰ পৰা কিবা কিবি খুজি আনো, কিবা কৰোঁ। ইমান টেষ্টি খানা বনোৱাৰ কাৰণে তাৰ মাথা ঘূৰাই গ'ল। এতিয়া চাওমিন নহয়, কেঁচুৰ নিচিনা খাই আছে চাওমিন। কি মজাকে খাই আছে, ইমানেই টেষ্টি খাই, মানে लिखो आज कोई नई एक कहानी।